এয়া চাওক পানী কেনেকৈ গৈছে বাগানৰ তলেদি। 2026 চনৰ এইটো ডাঙৰ বানপানী। মই জন্ম হোৱাৰ পৰা এইবাৰ প্ৰথম দেখিছোঁ। আজি যিহেতু শাওনৰ আজি 2 তাৰিখ দেওবাৰ, শনিবাৰ নিশা বহুত ডাঙৰ বৰষুণ দিছিলে পাহাৰত। এইটো নাগালেণ্ড পাহাৰ। জন্ম পাই এইটো মই প্ৰথম দেখিছোঁ বানপানী ইমান ডাঙৰ 2026 চনত। আগতে দেখিছোঁ সৰুতে, ইয়াতকৈ মানে সৰু কম হোৱা পানী। এইবাৰ প্ৰথম দেখিছোঁ ইমান ডাঙৰ বানপানী। এয়া চব পানী এইবিলাক। আগতে শুনি থাকোঁ লখিমপুৰ ধেমাজি ফালে হয় ডাঙৰ ডাঙৰ বানপানী, ঘৰৰ পৰা উটুৱাই নিয়ে। এতিয়া মই নিজে দেখিছোঁ। এয়া আমাৰ এইটো চৰাইদেউ ডিষ্ট্ৰিক্ট, ডাঙৰ নাগালেণ্ডৰ পৰা অহা পানী। ইমান ডাঙৰ পানী 2026 চনত হৈছে। আজি শাওনৰ 2 তাৰিখ হৈছে, শাওন মাহৰ। আৰু পানী এনেকৈ গৈছে। এইখন বাগান সৰুৰ পৰা জন্মৰ পৰা 2026 চনতহে দেখিছোঁ ইমান ডাঙৰ বানপানী। আৰু আমাৰ দেউতাহঁতেও দেখা নাই ইমান ডাঙৰ বানপানী। এইবাৰ প্ৰথম ৰেকৰ্ড ভাঙিছে। পানী হয় মানে ইয়াতকৈ তলত হয় অলপ, মানে 20 ফুটমান থাকেই আৰু। এইফালে পাৰ নহৈছিলে তেনেকুৱা পানী। ইয়াতে এতিয়া এআঁঠু হ'ব হৈছেগৈ, এনেকুৱাকৈ পানী আহিছে। আপোনালোকৰ ফালে হৈছে নে কমেণ্ট এটা কৰি জনাবচোন। ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰি দিব পাৰিলে। প্ৰকৃতিৰ কাৰণে এটা লাইক কৰি থৈ যাব, যিহেতু বানপানী হৈছে ইমান ডাঙৰ। এইয়া পুলি বাগান এখন। বাগান বা একো নহয়, ডুব খালেও 2-3 দিন থাকিলেও তেনেকৈ গছ নমৰে বাৰু। জন্মৰ পৰা এবাৰ দেখিছোঁ দেই প্ৰথম বানপানী ইমান ডাঙৰ 2026 চনত। আজি শাওনৰ যিহেতু 2 তাৰিখ। অকল মানে লখিমপুৰ ধেমাজি এইফালেহে শুনিছিলোঁ বোলে বানপানী হয় দেই, সেইফালে ডাঙৰ ডাঙৰ বানপানী। এতিয়া নিজেই দেখিছোঁ আৰু বানপানী ইমান ডাঙৰ জন্মৰ পৰা। আৰু ঘৰ ভেটি বুৰিবলৈ বেছি নাই, আৰু 2 হাত লাগে। সেইফালে সেইটো ঘৰ, সিহঁতৰ চোতাললৈকে পানী, আৰু মানে 2 হাত হ'লে বুৰিব আৰু ভেটি। আমাৰো চোতাললৈকে পানী হৈছেগৈ আৰু পানীটো কমাটো নামেই লোৱা নাই, বাঢ়ি আছে এতিয়াও, যিহেতু এতিয়া 5টা-6টা বাজিব লাগে। ইমান ডাঙৰ পানী